কবিতাৰ শিৰোনাম কবিতা প্ৰিয় ল'ৰাজন। কথা পল্লৱী কলিতা, আবৃত্তি প্ৰজ্ঞানন্দিনী দত্ত। শুনিছোঁ কবিতা আবৃত্তি প্ৰিয় হেনো তোমাৰ? শুনাবা না এদিন তোমাৰ কণ্ঠ, মোৰ অনুভৱ। অহ, তুমি পিছে ৰোমান্টিক কবিতাৰ সেয়া জন্মপ্ৰেমী। মোৰ দেখোন আংবাং অনুভৱত ৰোমান্টিকতা প্ৰকাশেই নহয়। বহুদিনৰ মূৰত কবিতা লিখিছোঁ, সেইবাবে আজি শব্দবোৰ তোমাৰ নামত। কোনোদিনে চকুলৈ চাই কথা নোকোৱা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বিশিষ্ট খোলবাদকজন। ভাল লাগে তোমাক। হৃদয়ৰ কোনোবা চকুত সদায় মিঠা অনুভূতিবোৰ জিলিকি ৰবা। সম্পৰ্কবোৰ যেনেকৈ আছে তেনেকৈ থাকক দিয়া। অন্য পৰিচয় নিদিওঁ কাহানি, মাথো বৃদ্ধি হৈ ৰবা। লিখিম বুলি ভবা নাছিলোঁ, সেইবাবে হয়তো শব্দৰ অভাৱ। মনৰ দাপোনখনত কিমানখিনি স্পষ্টকৈ চাব পাৰিছোঁ নাজানো, কিন্তু সকলোকে হহুৱাই ভাল পোৱা ল'ৰাজনৰ স্পষ্ট ছবিখনকে বাৰে বাৰে অনুভৱ কৰিছোঁ। তুমি ভাল পোৱাৰ দৰে ৰোমান্টিক কবিতা হয়তো লিখিব নোৱাৰিম, কিন্তু লগ পালে নিশ্চয় ক'ম। এই পাহ ৰঙা গোলাপ মোৰ নাম, সযত্নে ৰাখিবা। যেতিয়ালৈকে স্মৃতিয়ে ঢুকি পায় তেতিয়ালৈকে চিনাকি কোনোবা হৈ ৰ'ব। অহ, আৰু এটা প্ৰস্তাৱ। সময়ে সুবিধা দিলে কোনোবা পূৰ্ণিমা নিশা একেলগে জোনাক চাম দেই, ওলাবা। প্ৰভুৱে ভালে ৰাখক সদায়। মা দেউতালৈ অলেখ মৰম আৰু শ্ৰদ্ধা। অনাগত দিনবোৰ সুখৰ হওক, তাৰে কামনা।